হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। থাম্বনেইল চাই হয়তো আপোনালোকে গম পাইছে যে মাছ আৰু নিৰামিষ হ'ব পাৰেনে, কিদৰে কেনেকৈ কি বনালোঁ, ভিডিঅ'টো শেষলৈকে চালেহে গম পাব। শাওনৰ মাহটো যিহেতু গোটেই আমি নিৰামিষেই খাম, সেইবাবে বেলেগ বেলেগ ধৰণৰ নিৰামিষৰ জুতি ল'ব চেষ্টা কৰিলোঁ। যিসকলে জানে এনেধৰণে বনাব তেওঁলোকেতো জানেই বাৰু, যিসকলে নাজানে তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। চয়াবিনখিনি এনেকৈ ভিজাই থৈ দিছিলোঁ। এতিয়া ধুনীয়াকৈ পানীখিনি চেপি লৈ মিক্সাৰ জাৰটোত লৈ লৈছোঁ। এইখিনি হৈ গ'ল। এতিয়া ইয়াতে মই হালধি দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ লৈ লৈছোঁ। জিৰা গুড়ি আৰু গৰম মছলা ঘৰতে গুড়ি কৰা এইখিনি গোটেই দি দিছোঁ। এতিয়া ৩-৪ চামুচমান বেচন লৈ ল'ম ইয়াতে, আৰু আদা আৰু জলকীয়াৰ পেষ্ট অকণমান দি দিছোঁ, কাৰণ নহৰু আৰু পিঁয়াজ নাখাওঁ যিহেতু। এইখিনি আটা মুঠাৰ নিচিনা ধুনীয়াকৈ মুঠি ল'ম। এয়া দেখিছে নহয়, মই এইখিনি ধুনীয়াকৈ মুঠি লৈছোঁ, আৰু যি ধৰণে লাগে আপোনালোকে এই ধৰণৰ শ্বেপ দি বনাই ল'ব। মই ইয়াতে এই ধৰণৰ মাছৰ শ্বেপ দি লৈছোঁ, যেন মাছ খোৱাৰ নিচিনা ফিল হয়। ইয়াতে মই কেৰাহীটো গৰম হ'বৰ কাৰণে দিছোঁ। ইয়াতে মই গোটা জিৰা, ডালচেনি, লং, ইলাইচি আৰু তেজপাত ধুনীয়াকৈ গৰম কৰি ল'ম। এইখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। এইখিনি মই খুন্দনা এটাত খুন্দি ল'ম ধুনীয়াকৈ। ইয়াতে এতিয়া মই অকণমান তেল দি ল'ম। 2টা বিলাহী কাটি থোৱা আছে, এইখিনি অলপমান ভাজি ল'ম। এয়া বিলাহীখিনি ভজা হৈ গৈছে। এতিয়া মিক্সাৰত পেষ্ট বনাই ল'ম। ইয়াতে আকৌ অলপমান তেল দি ল'ম আৰু বনাই থোৱা মাছ কেইপিচ, মাছ বুলিয়ে কৈছোঁ, মাছৰ শ্বেপ দিছোঁ যিহেতু, এনেকৈ গোটেইখিনি ভাজি ল'ম অলপ অলপকৈ। আৰু দেখিছে নহয়, ভালকৈ নিদিলে এনেকৈ লাগি যোৱা চান্স থাকে। এইখিনি ধুনীয়াকৈ এতিয়া গোটেইখিনি ভাজি ল'ম। এইখিনি হোৱাৰ পাছত মই কাটি থোৱা আলুখিনি ইয়াতে অলপমান ভাজি ল'ম। নিমখ দিছোঁ আৰু অকণমান হালধি। এইখিনি ধুনীয়াকৈ অলপ টাইম ভাজি ল'ম। এইখিনি হৈ গৈছে ভজা। এতিয়া ইয়াতে তেজপাত 2টা আৰু শুকান জলকীয়া 2টা দি লৈছোঁ, আৰু পাঁচফোৰণ অকণমান এনেকৈ দি লৰাই দিছোঁ। আৰু ইয়াতে মই বিলাহী পেষ্ট বনোৱা সেইখিনি দি দিম ইয়াতে। এয়া দি দিছোঁ, কাৰণ পিঁয়াজ ইউজ নহয় যিহেতু মই এইখিনি মছলা এনেকৈ ভাজি লৈছোঁ। ইয়াতে আদা আৰু জলকীয়াৰ পেষ্ট অকণমান দি দিছোঁ, আৰু হালধি দি দিলোঁ, আৰু সোৱাদ অনুসৰি আপোনালোকে নিমখ দি ল'ব, আৰু জিৰা গুড়ি আৰু গৰম মছলা। বিশেষ একো মছলা ইউজ কৰা নাই ইয়াতে। মছলাখিনি ভজা হৈ গৈছে। ইয়াতে ভাজি থোৱা আলুখিনি দি দিলোঁ, আৰু এইখিনি অলপ টাইম এনেকৈ লৰাই থাকিম। এতিয়া ইয়াতে অকণমান পানী দি দিলোঁ। পানীখিনি কমি যোৱা যেন পালে আকৌ গৰম পানী অকণমান দি দিম। এতিয়া ইয়াতে গৰম পানী অকণমান দি দিলোঁ। এতিয়া ইয়াতে গোটেই ভাজি থোৱা মাছখিনিও দি দিলোঁ। এতিয়া উতলিব দিম। এইফালে আমাৰ মাছৰ জোল হৈ গ'ল, মানে নিৰামিষ মাছৰ জোল।
এয়া দুপৰীয়াৰ থালিখন আমাৰ গৰম ভাত, মাছৰ জোল আৰু ভেন্দি ভাজি। তো মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল লাইক এণ্ড কমেণ্ট কৰি জনাব। যদি মোৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।